ট্ৰেইন শুভাৰম্ভ কৰা হ'ল অসমৰ পৰা, কি ক'ব? হয়, প্ৰথমতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতক অশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ আজি অসমবাসীৰ কাৰণেও গোটেই ভাৰতবৰ্ষত যেনেকৈ অমৃত ভাৰত এক্সপ্ৰেছ ট্ৰেইন আৰম্ভ কৰা হৈছে, অসমৰ পৰা আজি আমাৰ কাৰণে শুভ লক্ষণ যে দুটা ট্ৰেইন বিশেষকৈ অসমৰ পৰা কামাখ্যা ৰোহটক আৰু ডিব্ৰুগড় গুমটিলৈকে দুটা ট্ৰেইন স্পেচিয়েলি মানে আজিৰ পৰা আৰম্ভ কৰা হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া শুভাৰম্ভ কৰিলে তো কোকৰাঝাৰবাসী তথা বিটিয়াৰবাসীৰ কাৰণে শুভ লক্ষণ যে কোকৰাঝাৰত আমি দুটা ট্ৰেইনৰে ষ্টপেজ আমি পাবলৈ সক্ষম হৈছোঁ। আৰু যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নতুন এটা ট্ৰেইন তেখেতে লঞ্চ কৰিলে। সেই ট্ৰেইনৰো এটা ষ্টপেজ আমি ইয়াত নিশ্চয়কৈ আমি পাবলৈ সক্ষম হ'ম। তো 2047 চনলৈকে ভাৰতক বিকশিত ভাৰত নিৰ্মাণ কৰাৰ কাৰণে যিখিনি সপোন, এই সপোনটো বাস্তৱায়িত কৰিব লাগিলে দেশখনৰ যিখিনি যোগাযোগ ব্যৱস্থা, যিখিনি কমিউনিকেশ্যন যি ব্যৱস্থা, সেই কমিউনিকেশ্যন ব্যৱস্থাটো ঠিক হ'ব লাগিব। তো আজি গোটেই ভাৰতবৰ্ষত অমৃত ভাৰত ষ্টেচনকে আৰম্ভ কৰি এনেকৈ ট্ৰেইনবোৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখিনি সপোন, সেই সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে আমাৰ থলুৱাভাৱে যিখিনি নিৰ্মাণ কৰা হৈছে ট্ৰেইনবোৰ, যিখিনি ট্ৰেইন আজি অলপ আগতে আমি ফ্লেগ অফ কৰিলোঁ, সেই ট্ৰেইনো আমাৰ ইণ্ডিয়ান টেকন'লজিৰ দ্বাৰাই নিৰ্মাণ কৰা মেক ইন ইণ্ডিয়া। তো ই হ'ল বৰ্তমানৰ ভাৰত বা ভৱিষ্যত ভাৰতৰ যিখিনি আমাৰ পৰিকাঠামো, সেইটো আমি দেখিবলৈ পাইছোঁ। আশা ৰাখিছোঁ আহি থকা সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখিনি সপোন, 2047 চনত ভাৰতবৰ্ষখন ডেভেলপ ইণ্ডিয়া, বিকশিত ভাৰত নিৰ্মাণ কৰাৰ যিখিনি আজিৰ পৰা যিখিনি তেখেতে আৰম্ভ কৰিছে, যেনেকৈ যোৱা 2022 চনৰ পৰা অমৃতকাল আৰম্ভ হৈছে। অহা 25টা বছৰত ভাৰতে বিকশিত ভাৰত হ'ব লাগিব। তো বিকশিত ভাৰত হ'ব লাগিলে ভাৰতবৰ্ষৰ যিখিনি জেগাবোৰ আছে, যিখিনি স্থানবোৰ আছে, যিখিনি নগৰ চহৰবোৰ আছে, সেইখিনি ৱেল কানেক্টেড হ'ব লাগিব। আৰু যেতিয়া ৱেল কানেক্টেড হয় তেতিয়া নিশ্চয়কৈ উন্নতিৰ জখলা আমি যাবলৈ পাৰিম। কোকৰাঝাৰ এটা ইম্পৰ্টেণ্ট এটা জেগা হয়, য'ত নেকি দুটা ইউনিভাৰ্চিটি আছে, মেডিকেল কলেজ আছে, ইঞ্জিনিয়াৰিং কলেজবোৰ আছে। এটা সেইটো ডেভেলপিং এটা মানে টাউন হয়। আৰু সেইটো যোগাযোগ কৰিব লাগিলে সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ, মই সাংসদ হিচাপেও আমাৰ দুজন সাংসদে আমি লগ লাগি যিমানবোৰ এই ৰুটেদি, এই লাইনেদি ট্ৰেইন যাব, গোটেইখিনি কোকৰাঝাৰত যাতে ষ্টপেজ হয়, সেইটো আমি একদম বাউণ্ড আমি কৰিব বিচাৰিছোঁ। আশা ৰাখিছোঁ সেইখিনি আশা আমাৰ পূৰ্ণ হ'ব। যোৱাকালি বন্দে ভাৰত শ্লিপাৰ হয়, সেইটো শুভাৰম্ভ কৰা হৈছিল, কিন্তু এই ট্ৰেইন কোকৰাঝাৰৰ ষ্টপেজ দিয়া নাই। এইটো কেনেকৈ দাবী কৰিব? চাওক, এইটো জাষ্ট এটা লঞ্চ কৰা হৈছে আৰু তেওঁলোকৰ সেইটো মানে বিভিন্ন তেওঁলোকে এংগেজমেণ্ট নিশ্চয় থাকে ক'ৰবাত, কিন্তু কোকৰাঝাৰ আমি নিশ্চয়কৈ পাবলৈ সক্ষম হ'ম। কাৰণ বন্দে ভাৰত এটা আগতে যিটো লঞ্চ কৰা হৈছিল, যিটো আমাৰ ষ্টেচন ইয়াত আছে, ষ্টপেজ এটা আছে। এইকাৰণে এই যোৱাকালি যিটো দিয়া হৈছে মানে শ্লিপাৰ, সেইটো আমি নিশ্চয় পাবলৈ সক্ষম হ'ম, আমি আশাবাদী।